নমস্কাৰ। আমি আজি এই ভেৰগাঁৱৰ এখন পবিত্ৰ স্থান, আজি ইয়াতে এখন মহাযজ্ঞ হ'বলৈ গৈ আছে। সপ্তশতী চণ্ডী কুণ্ডলীয় মহাযজ্ঞ আয়োজন ইয়াতে কৰা হৈছে। এটা নেশ্যনেল পৰ্যায় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন মহাযজ্ঞ ইয়াতে আৰম্ভ হ'বলৈ গৈ আছে। তো সেইকাৰণে আপোনালোকক আজি ইয়াত নিমন্ত্ৰণ জনোৱা হৈছে। আমি আজি প্ৰেছ মিটৰ জৰিয়তে ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ, আহ্বান জনাব বিচাৰিছোঁ যে এই মহাযজ্ঞত সকলোৱে আগভাগ লৈ পেলাই যাতে আমাৰ এই বৃহত্তৰ ভেৰগাঁও অঞ্চলৰ বা আমাৰ অসমৰ ৰাইজৰ মংগলাৰ্থে সকলোৱে সহযোগ কৰি আমাৰ ৰাজ্যখনৰ, আমাৰ দেশখনৰ যাতে মংগল কামনা কৰে, মংগল হয়, এনেকৈ এটা বৃহৎ এটা উদ্দেশ্য লৈ পেলাই, মহান এটা উদ্দেশ্য লৈ পেলাই আজি আমাৰ সৌভাগ্য বুলি ক'ব লাগিব ভেৰগাঁওবাসী যে এনেকুৱা এখন মহাযজ্ঞ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহাযজ্ঞ ভেৰগাঁও অঞ্চলত আহ্বান কৰিছে বা ইয়াতে অনুষ্ঠিত কৰিবলৈ ওলাইছে। ইয়াতে কাশী বৃন্দাবনৰ পৰা বাবাসকল আহিব। ইতিমধ্যে তেওঁলোকৰ গোটেইখিনি আহিবলগীয়া যিখিনি যা যোগাৰ সকলোখিনি কৰা হৈছে। ইতিমধ্যে নেপালৰ পৰা এজন বাবাজী আহি আজি ইয়াতে 4 মাহ ধৰি ইয়াতে বাহৰ পাতি পেলাই ইয়াতে যজ্ঞৰ যিমানখিনি আয়োজন কৰিবলগীয়া ব্যৱস্থা, সেই ব্যৱস্থাপনাখিনি কৰি আছে। আমি আমাৰ এই অঞ্চলৰ ৰাইজে বিশেষকৈ আমাৰ এই অঞ্চলৰ এটা কমিটি গঠন কৰি পেলাই সহযোগ কৰি থকা হৈছে। তো আমি সকলো ৰাইজক আহ্বান জনাম যে আজি আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ অশান্তিমূলক যিবিলাক আধ্যাত্মিক দিশত যিখিনি অশান্তি হৈছে মানুহৰ, এইবিলাক দূৰীকৰণৰ কাৰণে আমি যিহেতু ভগৱানক মানো, আমি সনাতনী হিচাপে, হিন্দু হিচাপে যিখিনি আমি বিশ্বাস কৰোঁ, ইয়াৰ জৰিয়তে এই মহাযজ্ঞৰ জৰিয়তে আমাৰ এই অঞ্চলত থকা অপায় অমংগলবিলাক যাতে দূৰ হয়, ইয়াতে যাতে এটা পবিত্ৰ স্থান হিচাপে গঢ়ি উঠে, এনেকুৱা এটা মহৎ উদ্দেশ্য লৈ পেলাই আমি ইয়াতে মহাযজ্ঞখন আয়োজন কৰাৰ কাৰণে মানে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, সুদূৰ কাশীৰ পৰা, সুদূৰ বৃন্দাবনৰ পৰা আমাৰ ইয়াতে শিৱলিংগ আৰু আমাৰ শিৱৰ মানে মূৰ্তি আহি ইতিমধ্যে ইয়াতে নৰ্মদাৰ পৰা আহি পেলাই ইয়াতে জমা হৈছে। ইয়াতে স্থাপন কৰিবৰ কাৰণে তেখেতে যোজা কৰিছে। আমাৰ এই বৃহত্তৰ ভেৰগাঁও অঞ্চলত স্থাপন কৰিবৰ কাৰণে তেখেতসকলে এডোখৰ মাটি বিচাৰিছে মন্দিৰ স্থাপনৰ কাৰণে, শিৱলিংগ স্থাপনৰ কাৰণে। আমি সেইটো কথাও আমি ইতিমধ্যে আলোচনা কৰিছোঁ, যাতে ভেৰগাঁৱতে এইটো স্থাপন হৈ পেলাই যাতে ভেৰগাঁওখন এখন তীৰ্থভূমি হিচাপে বা পবিত্ৰ ভূমি হিচাপে মানে জনাজাত হয় বা মানে আমি ইয়াতে প্ৰতিষ্ঠা কৰিব পাৰোঁ। তো মই এই বৃহত্তৰ ভেৰগাঁও অঞ্চলৰ সমূহ শ্ৰদ্ধাৰ ৰাইজক মই আহ্বান জনাম, অনুৰোধ জনাম যে এই অহা 29 তাৰিখৰ পৰা হ'বলগীয়া যি যজ্ঞ, মহাযজ্ঞ, এই মহাযজ্ঞত যাতে সকলোৱে আগভাগ লয়, সকলোৱে সহযোগ কৰে, তাৰ কাৰণে মই অনুৰোধ জনাম। তো এই মহাযজ্ঞখন আমাৰ 9 দিনীয়া হ'ব। 29 মাৰ্চৰ পৰা 6 এপ্ৰিললৈকে মানে 9 দিনীয়া এটা হ'ব। আমি প্ৰথম দিনাখন কাৰ্যসূচী মতে আছে কলযাত্ৰা, ৰাতিপুৱা সকলোবিলাক আয়তীসকলক লৈ পেলাই, মাতৃসকলক লৈ পেলাই এটা কলযাত্ৰা আৰম্ভ কৰিব। ইয়াতে এটা প্ৰচেছন কৰা হ'ব। তাত সকলো মহিলাসকলক আমি অনুৰোধ জনাইছোঁ, তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ যাতে ইয়াত আহি পেলাই তেখেতলোকে কলযাত্ৰাত মানে প্ৰচেছনত যাতে আগভাগ লৈ পেলাই আমাৰ কাৰ্যসূচীটো সফল কৰে। তো আমাৰ আয়োজক কমিটি আছে, আয়োজক কমিটিৰ আমাৰ তেখেত তপন ৰাভা সভাপতি, তেখেতক মই বাকীখিনি আগবঢ়াই কৰিব বিচাৰিছোঁ যে এই 9 দিনীয়া কাৰ্যসূচীত যিসকল ভক্তগণ ইয়াত আহিব, যিসকল ৰাইজসকল আহিব, তেখেতসকলক মহাপ্ৰসাদ দিয়াৰ ব্যৱস্থা ইয়াতে কৰা হৈছে। যিমানবিলাক ভক্ত আহিব সকলোকে দুটা টাইমত, দুটা সময়ত আমি তেখেতসকলক আপ্যায়ন কৰিম। মহাপ্ৰসাদৰে তেখেতসকলক আপ্যায়ন কৰা হ'ব। তো সেইটো এটা কাৰ্যসূচী আমি ৰাখিছোঁ। আৰু ইয়াত সন্ধিয়া সময়ৰ পৰা ভাগৱত গীতাৰ মানে ইয়াতে চৰ্চা হ'ব, ইয়াতে মানে পাঠ হ'ব। তাত মহান মহান পণ্ডিতসকলে বিভিন্ন জাগাৰ পৰা অহা, দেশৰ বিভিন্ন স্থানৰ পৰা অহা মহান পণ্ডিতসকলে তাত বক্তৃতা ৰাখিব। মহাভাৰত বা ভাগৱত গীতাৰ ওপৰত তেওঁলোকে ধৰ্মীয় আলোচনা ইয়াতে সভা অনুষ্ঠিত হ'ব। আৰু তাৰ
ৰাতিপুৱাৰ পৰা এটা নিৰ্দিষ্ট টাইমলৈকে ইয়াতে যজ্ঞ হ'ব 9জন পণ্ডিতে মহাপণ্ডিতে ইয়াতে বহি পেলাই এই যজ্ঞ আৰম্ভ কৰিব আৰু তাতে আমাৰ কোনোবা ফেমিলি কোনোবা পৰিয়ালে যদি আগভাগ ল'ব বিচাৰে যজ্ঞত মহাযজ্ঞত আমাৰ লগত যোগাযোগ কৰি পেলাই তেওঁলোকে যিকোনো এদিনত ফেমিলিক লৈ পেলাই বা পৰিয়ালক লৈ পেলাই তেখেতসকলে যজ্ঞত অংশগ্ৰহণ কৰিব পাৰিব স্পেচিয়েলি আমন্ত্ৰিত অতিথি আমাৰ এইসকলক মাতা হৈছে যিখিনি আমাৰ জনপ্ৰতিনিধি আছে দাওবাই ছাৰ EM দাওবাই ছাৰ আছে তেখেত বিশ্বজিৎ দৈমাৰী ছাৰ অধ্যক্ষ অসম বিধানসভাৰ অধ্যক্ষ তেখেত আমাৰ পানাৰী সমষ্টিৰ MLA বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আছে আৰু দিলীপ শইকীয়া ডাঙৰীয়া তেখেতকো আমন্ত্ৰণ জনোৱা হৈছে আৰু আমাৰ কেশৱ দাস মহাৰাজ বুলি কয় তেখেতকো আমি আমন্ত্ৰণ জনাইছো আৰু বাকীখিনি আমি আমন্ত্ৰিত অতিথি হিচাপে আমাৰ চিফ থাকিব প্ৰমোদ বড়ো ছাৰকো আমি আমন্ত্ৰণ জনাইছো তো এনেকে বিশেষ ব্যক্তিসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম ইয়াত স্পেচিয়েলি আমি এনেকুৱা কৰা নাই যে এখন মিটিং তাত কাৰোবাক মাতিব লাগিব বুলি কথা নহয় সকলোৱে স্বতঃস্ফূৰ্তভাৱে যাতে আহি পেলাই আমাৰ এই মহাযজ্ঞত অংশগ্ৰহণ কৰে আৰু তেখেতসকলৰ যিটো মংগলাৰ্থে তেখেতসকলে ইয়াত কিবা অলপ অনুদান বা দান কৰি পেলাই যাতে তেওঁলোকৰ পৰিয়ালৰ আমাৰ অঞ্চলৰ যাতে মংগল সাধন কৰে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছো আচ্ছা বহিৰাজ্যৰ পৰা কেইজনমান ভক্তগণ আৰু কেইজনমান বাবা এতিয়া বহিৰাজ্যৰ পৰা ভক্তৰ কথাটো আমি ক'ব নোৱাৰিম বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যোগাযোগ কৰিছে সাধু সন্যাসীসকল আহিব বুলি পেলাই বহুত মানুহ আহিম বুলি পেলাই ইতিমধ্যে আমি গম পাইছো কিন্তু আমি আমন্ত্ৰিত হিচাপে ইয়াত অংশগ্ৰহণ কৰিবলগীয়া 12জন মানে পণ্ডিত ইয়াতে আহিব কাশী বৃন্দাবনৰ পৰা স্থানীয় বাবা সেইবিলাকক সকলোকে কোৱা হৈছে সকলোৱে স্বতঃস্ফূৰ্তভাৱে অহাৰ কাৰণে এটা হেৰি কৰা হৈছে पहली बार ये होने वाला है आप सबको आग्रह करते हैं कि धर्म काम में सहयोगी बने और यहाँ आके अपना पुण्य के भागी भी बने अपना कर्तव्य भी निभाइए हमारा सब लोगों को आशीर्वाद है कल्याण भी होगा जो भी इस यज्ञ में सहभागी बनेंगे उनके लिए जन्म से कल्याणकारी कार्य है जो भी श्रद्धालु भगत जगत विश्व के कल्याण के लिए ये महायज्ञ हो रहा है ये यज्ञ आसाम में पहले बार हुआ है क्या ये आसाम में यहाँ पहली बार हो रहा है इधर यज्ञ तो बहुत हुआ है लेकिन ये चंडी महायज्ञ पहली बार हो रहा है हमारी इच्छा भी है ये यज्ञ क्योंकि ये माता जी का शक्तिपीठ है और यज्ञ होना चाहिए साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय RB मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलपुराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ RB मेथमेटिक्स सेन्टारनि जोहै मसलपुराव मोननो हासिगोन बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे SSC आर्मी GD अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101 450 597 6900 5847 14 आरो 9365 1322 जानबुं अनजिमायाव खौरां लानो हागोन